So hey guys, welcome back to my YouTube channel. মই জোসেফ আপোনাক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে। আজি আমি ডিসকাস কৰিম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যেটো 22টাকৈ পোষ্ট হোম গাৰ্ড সাৰ্ভিসৰ কাৰণে দিয়া আছে হেতু ওপৰত ডিসকাস কৰিম। ৰবলক ভিডিঅ'টো আমি আৰম্ভ কৰো। তো ইয়াতে Assam Public Service Commission APSC has released an employment notification for the post for the recruitment of 22 class 1 junior grade home guard in Assam Home Guard Services under Home and Political Department. Govtau Assam interested and eligible candidate may read this advertisement and apply here for this recruitment. তো ইয়াতে APSC ফালৰ পৰা যেটো নতুনকৈ নোটিফিকেশন লঞ্চ কৰা হৈছে ইয়াতে আপোনাৰ 22টা পোষ্ট আছে আৰু এটো আপোনাৰ জুনিয়ৰ গ্ৰেড 1 হয় আৰু হোম গাৰ্ড এণ্ড আসাম হোম গাৰ্ড সাৰ্ভিসৰ হয় সাৰ্ভিস আন্ডাৰত হয় আৰু যদি আপুনি ইন্টারেস্টেড হয় তেতিয়া এডভাৰটাইজটো চাই আপুনি এপ্লাই কৰিব পাৰিব। তো ইয়াতে আপোনাৰ লাষ্ট ডেট দিয়া আছে জুন মাহৰ 7 তাৰিখলৈকে আৰু পোষ্টটো হৈছে ক্লাস 1 জুনিয়ৰ গ্ৰেড হোম গাৰ্ড ইন আসাম হোম গাৰ্ড সাৰ্ভিসেস। ইয়াতে টোটাল 9 পোষ্ট আছে 22টা আৰু ক্যাটেগৰি ওয়াইজ ইয়াত ভ্যাকেন্সিও দিয়া আছে। তো ভ্যাকেন্সিটো হৈছে আনৰিজাৰ্ভ 13টা আছে লগতে OBC MOBC 3টা SC 2টা STP 3টা আৰু STH ৰ এটা। তো ইয়াতে স্যালাৰি কিমান পাব ইয়াতো দিয়া আছে পে হ'ব আপোনাৰ 22000 ৰ পৰা 97000 প্লাস গ্ৰেড পে অফ RS 11800 ইন পে বেন 3 ইয়াতে আপোনাৰ পে বেন 3 হিচাপত 11800 টকাকৈ গ্ৰেড পে হ'ব আৰু এডুকেশনাল কোৱালিফিকেশন হৈছে ক্যান্ডিডেট মাস্ট বি গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফ্ৰম ইউনিভাৰ্সিটি ৰিকগনাইজড বাই দা গভৰ্নমেন্ট। তো ক্যান্ডিডেট আপোনাৰ ইয়াত must be graduate হ'ব লাগিব যিকোনো ডিপাৰ্টমেন্টৰ পৰা আৰু বয়সও দিয়া আছে the candidate should not be less than 21 years of age and not more than 38 years of age on 01/01/2026 21 বছৰ ওপৰত হ'ব নোৱাৰিব 1/1/2026 চনত আপোনাৰ 21 বছৰ হ'ব লাগিব আৰু 1/1/2026 চনত আপোনাৰ 28 বছৰতকে ওপৰত হ'ব নোৱাৰিব। তো ইয়াতে আপোনাৰ ক্যান্ডিডেট মাস্ট বি ইন্ডিয়াৰ হ'ব লাগিব ইন্ডিয়ান সিটিজেনশিপ হ'ব লাগিব আৰু ৰেসিডেন্সিপ হৈছে দা ক্যান্ডিডেট মাস্ট বি পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম ইয়াতে আপোনাৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অসমৰ আৰু দা ক্যান্ডিডেট মাস্ট বি প্ৰডিউস PRC issued in Assam for educational purpose employment exchange registration certificate as proof of residency along with the application form ইয়াতে আপোনাৰ employment exchange নহলে PRC হ'ব লাগিব আৰু স্মল ফ্যামিলি নর্মস ইয়াতে ডিক্লাৰেশন ফর্ম এটা লাগিব এটো আপুনি অনলাইন ফর্মটো ফিল আপ কৰি সাবমিট কৰিব লাগিব আৰু এজ ৰিলেক্সেশনও দিয়া আছে এজ ৰিলেক্সেশন ইন ইয়ার্স OBC কাৰণে 3 বছৰ SC কাৰণে 5 বছৰ আৰু ST কাৰণে 5 বছৰ দিয়া আছে আৰু এপ্লিকেশন ফিসও ইয়াত দিয়া আছে আৰু নিজাবৰ কাৰণে 297.20 rupees আৰু OBC MOBC কাৰণে 197.20 আৰু SC ST BPL বা PW ক্যান্ডিডেটৰ কাৰণে 47.20 rupees 20 পইচা মান পৰিব। ইয়াতে অনলাইন এপ্লাই লিংক দিয়া আছে আৰু স্টাৰ্টিং ডেট আপোনাৰ আজিৰ পৰা স্টাৰ্ট হৈছে 8 তাৰিখৰ পৰা আৰু লাষ্ট ডেট দিয়া আছে 7 তাৰিখলৈকে জুন মে 7 তাৰিখলৈকে আৰু যদি আপুনি এলিজিবল হয় তেতিয়া APSC অফিচিয়েল ওয়েবসাইটত গৈ যদি আপুনি ইন্টারেস্টেড হয় তাতে গৈ আপুনি অনলাইন এপ্লাই কৰিব পাৰিব আৰু যদি আপোনাৰ ভিডিওটো ভাল লাগিলে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শেয়াৰ কৰিব কমেন্ট কৰিব আৰু আজিলৈ ইমানে ধন্যবাদ।